हेलो एवरीवन मैं स्वस्तिकाय आपनालोक सकलोके पुनरबार आजिर ब्लगले स्वागतम जनाइছো आरो एटिया बाजिसे 8:30 आरो মই এয়া ৰেডি হৈ আছো যোৰহাট যাম আৰু যোৰহাটৰ কোত যাম এতিয়াই নকও কাৰণ আপোনালোককো লৈ যাম কিন্তু এতিয়া হাজি কাছি পুৰা বহি আছো কমান সময়ৰ পিছতে যাম আৰু এফালে আমাৰ মিস্টাৰ শৰ্মাও ৰেডি হৈ আছে কমান পিছত ওলাই ইহবলা কি কৰি আছে তুমি যাবলৈ ওলাই হে কাম কৰি আছে অনুগ্ৰহ কৰি আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়া হলে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে তেতিয়া হলে আজি ভিডিওটো ষ্টাৰ্ট কৰো আৰু ইয়া বাগানৰ মাজে মাজে আমি গৈ আছো যোৰহাটলৈ Hey friends, আমি আহিলো যোৰহাটৰ এটা অতি পুৰণি ষ্টুডিও অডিও ওয়াৰ্ল্ড আৰু ইয়াতে এজন খুৰা কিটৰ এটি নিজৰ গীতৰ আজি ডাবিং কৰিছে আৰু তাতে এটা সৰু পাৰ্ট মই গাম আৰু এফালে খুৰি বহি আছে আৰু এফালে আছে বুবুদা নমস্কাৰ এফালে এজন দাদা আছে হাই আৰু এফালে মিস্টাৰ আৰু এফালে আছে খুৰা তেখেত এখন স্কুলৰ প্ৰধান শিক্ষক আৰু তেখেতৰ নিজৰ এটি গীত খুব ধুনিয়া গীত আজি ডাবিং কৰি হৈ গল এতিয়া মই অকমান গাবলগীয়া আছে আপোনাৰ কেনেকুৱা লাগিলে আজি ভাল লাগিলে বহুত ভাল লাগিছে আৰু বিশেষকৈ আমাৰ মানে বুবুদাৰ মৰমখিনিও আমি পাহৰিব নোৱাৰো খুব ভাল পাইছো আৰু খুব ধুনিয়া আছে আৰু এয়া মোৰ জীৱনৰ আজি প্ৰথম প্ৰয়াস কানে আজি মোৰ মানে পৰিবাৰকো লৈ আনিছো আৰু লগতে বহি আছে আৰু বুবুদাই খুব সুন্দৰকে মিউজিক কৰিছে আৰু সুন্দৰকে মিউজিক কৰিছে আমাৰ বুবুদাই বহুত ভাল হৈছে অকমান কৈ দিব পুতুললে দাদা কৈ আছে যে দাদা নহয় মই সৰু বুবু বুলি ক'লে ভাল লাগিলে আৰু বিশেষকৈ স্বস্তিকাৰ এই চেনেলৰ যোগেদি আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যাতে গানটো ওলাব অতি সোনকালে ওলাব আপোনালোকে শুনিব চাব তাই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'বিলাক আৰু দ্বিতীয়তে গানটো কৰি ভাল লাগিছে ইয়াত 5টা গীতৰ এটা গান হ'ব তাৰে প্ৰথমটো গীতৰ ৰেকৰ্ডিং হৈ গৈছে ডাবিং হৈ গৈছে মই মিউজিক কৰিবলৈ পাই পুতুলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ মোৰ কাৰণে তেখেতে যে বহুত নাই আচলতে কথাটো এনেকুৱা ধৰণৰ হ'ল আজিকালি দিনত মানুহে এটা গান বা আধা গান মানে গম পাইছে চুটি গানবিলাক 2 মিনিট 2.5 মিনিটৰ গান লৈ আহে আৰু পুতুলদাৰ জীৱনৰ বহুত ধুনীয়া ধুনীয়া গীত আঁকি সাঁচি থৈছিলে আজি পুতুলদাই লৈ আহিছে নতুনকৈ 4-5টা গান লৈ আহিছে কাম কৰিম বুলি আগবাঢ়ি আহিছে আৰু পুতুলদাৰ লগতে স্বস্তিকাও গাব তাত এটা ডুৱেট আৰু পুতুলদাৰ বাকীকেইটা গীত আছে সেইকাৰণে ডিচেম্বৰৰ ভিতৰত গোটেইকেইটা গান ৰিলিজ হৈ যাব মানে সম্পূৰ্ণ হৈ যাব আমি ডিচেম্বৰত গোটেইকেইটা গান উলিয়াই দিম আৰু আমাৰ স্বস্তিকাৰ চেনেলতো পাব আৰু বেলেগ চেনেলতো পাব আপুনি গানখিনি শ্বেয়াৰ কৰিব গানখিনি আৰু লাইক কৰিব আৰু বিশেষকৈ স্বস্তিকাৰী এটা ধুনীয়া তাই চেনেল খুলিছে ইউটিউব চেনেল খুলিছে তাতে বিভিন্ন ধৰণৰ বস্তু আছে চাব আৰু সেইবোৰ লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ ঠিক আছে বহুত বহুত ধন্যবাদ আৰু এতিয়া মই যাওঁ গাবলৈ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এই গাবলৈ ৰেডি হৈ গৈছো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এয়া মই ডাবিং কৰি আছো আৰু আপোনালোকে নিশ্চয় শুনিবলৈ পাব
আৰু গাই হোৱাৰ পাছত আমি এনেদৰে ভিডিঅ' শ্বুটো কৰিলোঁ। অহা 5 নৱেম্বৰ তাৰিখে আপোনালোকে সম্পূৰ্ণ গীতটি ভিডিঅ'ৰে সৈতে সম্পূৰ্ণ গীতটি শুনিবলৈ পাব। আৰু সময় প্ৰায় 8:30 মানেই বাজিলে। আমি এতিয়াও যোৰহাটতে আছোঁ আৰু ইয়াত যাবলৈ ওলাই আহিলোঁ বাৰু। আৰু ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰোঁ। আৰু আজিৰ ব্লগটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ। আৰু আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।